কাহিনী এক্সপ্লেইন প্ৰেজেণ্ট ৰাণী। হেল্ল' বন্ধুসকল, আজি আমি এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ এই বছৰটোতে ৰিলিজ হোৱা ইণ্ডিয়ান ফিল্ম ৰাণীৰ বিষয়ে। ৰাণী ফিল্মখনৰ ষ্টৰিটো শুনাৰ পিছত হয়তো আপোনালোকৰ চকু পানী ওলাব পাৰে। এই ফিল্মখনত থকা ছোৱালীজনী যিজনী নাম হ'ল ৰাণী, তাইৰ জীৱনলৈ হঠাৎ এদিনা এখন ভূমিকম্প আহি পৰে আৰু ইয়াৰ পিছৰে পৰা তাইৰ সকলোবোৰ বস্তুৱে সলনি হৈ পৰে। তাই নিজ দেউতাকেই তাইক বেশ্যা হ'বলৈ বাধ্য কৰায়, কিন্তু এই কামটোত সোমোৱাৰ পৰাই তাইৰ জীৱনলৈ বহুতো সমস্যা আহি পৰে। সেই সমস্যাবোৰৰ পৰা তাই বাৰু ওলাব পাৰেনে, নে দিনক দিনে সেই সমস্যাবোৰ আৰু অধিক ভাৰীহে যায়? চাই থাকক শেষলৈ, আৰু এনেকৈ মুভি চাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফিল্মখনৰ আৰম্ভণিতে এজন মদাহী লোকক দেখুওৱা হয়, যিজনে বহুদিন মূৰত নিজৰ ঘৰলৈ উভতি আহিছে। ঘৰলৈ উভতি অহা তাৰ পত্নীয়ে তাক কয় যে তুমি ইমান দিন ধৰি ক'ত আছিলা? তোমাৰ মদ খাবলৈ পইচা আছে, কিন্তু আমাৰ ঘৰত আমি খাবলৈ পাইছোঁনে নাই সেয়া তুমি খবৰ লোৱা নাই। তেতিয়া সেই লোকজনে নিজৰ পত্নীক মাৰিবলৈ লয়। তেতিয়াই সিহঁতৰ ছোৱালী ৰাণী তাত আহি পৰে। ৰাণীয়ে নিজৰ মাকক বচাবলৈ ধৰে, কিন্তু তেতিয়া সেই লোকজনে নিজৰ ছোৱালীকো মাৰিবলৈ ধৰে। তেতিয়া সি কয় যে তোমালোকে যিকোনো লোকৰ লগতে টোপনি মাৰা আৰু মোৰ বাবে অলপমান টকাৰ ব্যৱস্থা কৰা, মই মদ খাব লাগে। এনেকৈ কৈ সিহঁত তিনিও শুই পৰে। ৰাতিপুৱা হোৱাত ৰাণীয়ে দেখা পায় যে তাইৰ মাক তলত পৰি আছে। তেতিয়া গম পায় যে মাকৰ মৃত্যু হৈছে। তেতিয়া এজনী ছোৱালী তাইৰ ওচৰলৈ আহে আৰু কয় যে তোমাৰ দেউতাক বাহিৰত পৰি আছে। দেউতাকৰ ওচৰত যোৱাৰ পিছত তাই দেখা পায় যে দেউতাকৰো মৃত্যু হৈছে। এয়া দেখি তাই সম্পূৰ্ণৰূপে ভাঙি পৰে, কিন্তু এতিয়া টকা তাই কেনেকৈ ইনকাম কৰিব সেয়া তাই গমেই পোৱা নাছিল। আৰু এতিয়া তাই কেনেকৈ খাব, কেনেকৈ থাকিব সেইবোৰ ভাবি তাই পাগল হৈ আছিল। তেতিয়া তাই এটা সিদ্ধান্ত লয় যে সেই চহৰখনৰ পৰা তাই ওলাই পৰিব। তাইৰ হাতত এতিয়া টকাও নাছিলে আৰু থাকিবলৈ ঘৰো নাছিলে, যাৰ বাবে এখন ঠাইত গৈ তাই বহি থাকে। সেই ঠাইখনতে এজন লোক আহে আৰু কয় যে মোৰ লগত যাবা নেকি? তেতিয়া তাই কয় যে আপুনি মোক কিমান টকা দিব? তেতিয়া সেই লোকজনে অলপমান টকা দিয়ে তাইৰ হাতত, আৰু তেতিয়া সেই লোকজনৰ লগত তাই গুচি যায়। অলপমান টকা পোৱাৰ পিছতে তাই এখন হোটেলত বহি খাবলৈ ধৰে, আৰু সদায় তাই সেই ঠাইখনতে বহি থাকে য'ত সেই লোকজনে তাইক লৈ গৈছিল। আৰু তাই দেখা পায় যে সেই ঠাইখনৰ পৰাই বহুতো লোকে তাইক টকা দিয়ে আৰু এনেকৈ লৈ যায়। এনেকৈ প্ৰায় একমাহ হৈ যায় আৰু তাইৰ তাত বহুত টকা আহি পৰে। তাই সেই চহৰখনতে এখন ঘৰ ভাড়া লয় আৰু তাতে থাকিবলৈ লয়। তাই দেখাটো বহুত ধুনীয়া আছিল আৰু তাই বৰ্তমান এজনী বেশ্যা হৈ পৰিছিলে, যাৰ বাবে তাইক বহুতে চিনিও পাইছিল, আৰু সেইবাবে এতিয়া বহুতো লোক তাইৰ ওচৰলৈ আহে। এদিনাখন তাইৰ ওচৰলৈ শিৱা নামৰ এজন ল'ৰা আহে, যিজনে তাইৰ লগতো ফিজিকেল ৰিলেশ্যনশ্বিপৰ বাবেহে আহিছিল। শিৱা আৰু ৰাণী যেতিয়া বিচনাত আছিলে, তেতিয়া শিৱাই কয় যে সোণা যেতিয়ালৈকে জাবৰত পৰি থাকে তেতিয়া সেই সোণাটোক দেখিবলৈ জাবৰ যেনে লাগে, কিন্তু জাবৰত পৰি থাকিলেও সেই সোণাটোৰ মূল্য কমি নাযায়। লগতে এয়াও কয় যে তুমি মোৰ লগত ব'লা, ইয়াত থাকিলে তুমি কেৱল ৰাণী হৈ থাকিবা, কিন্তু মোৰ লগত গ'লে মই তোমাক মহাৰাণী কৰি তুলিম। তেতিয়া তাইও মান্তি হয় আৰু শিৱাৰ লগত গুচি যায়। আচলতে শিৱাই তাইক সদায় বহুতো ধনী ধনী লোকৰ তাত পঠায়। এনেকৈ বহুদিন পাৰ হৈ যায় আৰু সিহঁতে বহুত টকা উপাৰ্জন কৰি লয়। তেতিয়া এদিনাখন ৰাণীয়ে কয় যে মই ভবাই নাছিলোঁ যে এই কামটো কৰিয়ে ইমানখিনি টকা আমি উপাৰ্জন কৰিব পাৰিম। এতিয়া মোৰ টকা নালাগে, এই টকাবোৰ মই তোমাৰ বাবে উপাৰ্জন কৰিম, কিন্তু তুমি মোৰ লগত সদায় থাকিবা। এই কথাষাৰ কোৱাৰ পিছতেই সিহঁতে হাক কৰে আৰু দেখুওৱা হয় যে সিহঁতে গাড়ী লৈ ওলাই গৈছে, কিন্তু মাজ ৰাস্তাতে সিহঁতৰ এক্সিডেণ্ট হয়। এক্সিডেণ্ট হোৱাৰ পিছতে তাইক হস্পিটেললৈ লৈ যোৱা হয়, কিন্তু তাই যেতিয়া অলপমান ঠিক হয় তেতিয়া দেখুওৱা হয় যে তাই এজনী সৰু ছোৱালীৰ দৰে বিহেভ কৰি আছে। তাই তেতিয়া চিঞৰিব ধৰে যে মোৰ মাকক লগ ধৰোৱা। তেতিয়া ডক্টৰে কয় যে তোমাৰ কোনো নাই, কেৱল শিৱা নামৰ এজন ল'ৰা আছে। তেতিয়া তাই শিৱাৰ লগত ঘৰলৈ গুচি যায়। ঘৰলৈ অহাৰ পিছত শিৱাই আকৌ সকলোবোৰ কথা ৰাণীক কয়। তেতিয়া ৰাণীৰো সকলোবোৰ কথা মনত আহে আৰু আকৌ সিহঁতে নিজৰ কামবোৰ আৰম্ভ কৰি দিয়ে। এনেকৈ কামবোৰ কৰি থাকোঁতে এদিনাখন এজন পুলিচ অফিচাৰ তাইৰ ওচৰলৈ আহে, যিজনৰ নাম আছিল বিক্ৰম। সেই লোকজনে আহি কয় যে সংগীতা, তুমি এইবোৰ কি কৰি আছা? তেতিয়া ৰাণীয়ে কয় যে মোৰ নাম সংগীতা নহয় আৰু মই তোমাক আজিহে প্ৰথমবাৰ দেখা পাইছোঁ। তেতিয়া ৰাণীয়ে তাৰ লগত ফ্লাৰ্ট কৰিবলৈ ধৰে। ৰাণীয়ে কয় যে তুমি দেখিবলৈ বহুত হেণ্ডচাম। এইবোৰ কথা কোৱাৰ পিছতে বিক্ৰমে তাইক জোৰকৈ এটা চৰ মাৰে আৰু কয় মোৰ লগত ব'লা। তেতিয়া বিক্ৰমে ৰাণীক এটা ঘৰলৈ লৈ যায়। সেই ঘৰখনতে এটা ৰুমত তাইক বান্ধি সি ৰাখি থয়। সেই ৰুমটোতে থকাৰ সময়তে ৰাণীয়ে কয় যে তুমি মোক এৰি দিয়া, নহ'লে শিৱাই তোমাক মাৰি পেলাব। কিন্তু সেই চিনটোতে তাতে কাট হয় আৰু গোটেই কাহিনীটো ফ্লেশ্ববেকলৈ গুচি যায়। এই ছোৱালীজনী ৰাণী আছিল, কিন্তু ৰাণীৰ আচল নাম সংগীতাই আছিল। অৰ্থাৎ সংগীতা আৰু ৰাণী এজনী ছোৱালীয়ে হয়। তাই নিজৰ দেউতাকক বাৰ্থডে উইচ কৰে আৰু দেখুওৱা হয় যে সিহঁতে বাৰ্থডে চেলিব্ৰেশ্যন কৰে। আকৌ সেই চিনটো তাতে কাট হয় আৰু শিৱাক দেখুওৱা হয় যে শিৱাৰ ওচৰত এজনী ছোৱালী আছে। সেই ছোৱালীজনীয়ে তাক কৈ থাকে যে মোক এৰি দিয়া, মই পুলিচক কৈ দিছোঁ আৰু পুলিচে তোমাক যিকোনো সময়তে ধৰি ল'ব। তেতিয়া শিৱাই সেই ছোৱালীজনীক তাতেই মাৰি পেলায়। আচলতে শিৱা এজন ভাল ল'ৰা নাছিল, সি কেৱল টকাৰ বাবে বহুতো ছোৱালীক ধৰি আনিছিলে আৰু সেই ছোৱালীবোৰৰ জৰিয়তে সি টকা উপাৰ্জন কৰিছিলে।
আৰু সি এনেকৈ ছোৱালীবোৰক ইউজ কৰিছিলে। ঠিক একেদৰে সি এতিয়া ৰাণী অৰ্থাৎ সংগীতাৰে কাম কৰাই আছে। তেতিয়া দেখুওৱা হয় যে এদিনাখন সংগীতা স্কুটি লৈ ক'ৰবালৈ গৈ আছে। তেতিয়া শিৱাই সংগীতাৰ ফ'ল' কৰে। অলপ সময় পিছতে সিহঁতে এটা কেণ্টিনত গৈ বহে। তেতিয়া শিৱা সংগীতাৰ ওচৰলৈ আহে কামটোৰ বাবে অফাৰ কৰে। সংগীতাৰ বেশ্যাৰ এই কামটো শুনি চক খাই উঠে আৰু তেতিয়াই তাই উঠি শিৱাক মাৰে। তাই ভয়তে থানালৈ যায়। থানালৈ গৈ শিৱাৰ প্ৰতি তাই FIR দিয়ে। কিন্তু যেতিয়া থানাৰ পৰা ওলাই আহে তেতিয়া শিৱাই তাইক আকৌ ধৰে। থানাৰ পৰা ওলোৱাৰ পিছতে শিৱাই আকৌ গৈ সংগীতাক ধৰে। সংগীতাক কয় যে যদিহে তোমাৰ দেউতাক বচাবলৈ ইচ্ছা আছে তেতিয়াহ'লে FIRটো উঠাই লোৱা আৰু এসপ্তাহ তোমাৰ তাত সময় আছে, তুমি মোৰ লগত বলা। এইবোৰ শুনি তাই আৰু ভয় খায় আৰু আকৌ এবাৰ তাই থানালৈ যায় আৰু তৎক্ষণাতে একশ্যন ল'বলৈ দিয়ে। কিন্তু সেই সময়তে আন এজনী ছোৱালী আহে, যিজনী ছোৱালী ইতিমধ্যেই শিৱাৰ দ্বাৰা ব্যৱহৃত হৈছিল আৰু তাই শিৱাৰ বাবে কাম কৰিছিল। সেই ছোৱালীজনী শিৱাৰ সকলো সত্য কথা তাইক কয়। তেতিয়া পুলিচ অফিচাৰ বিক্ৰমে কয় যে তুমি এই চহৰখন এৰি গুচি যোৱা। তেতিয়া সংগীতাই এটা প্লেন বনায়। তাই নিজেই শিৱাৰ ওচৰলৈ যায়। শিৱাক তাই চেলেঞ্জ কৰে যে তুমি মোক ৰেপ কৰিব পাৰিবা নেকি। তেতিয়া শিৱাই তাইক ৰেপ কৰিবলৈ আৰম্ভ কৰে। কিন্তু ৰেপ কৰাৰ আগতেই তাত পুলিচ আহি পৰে আৰু পুলিচে তেতিয়া শিৱাক ধৰি লয়। ৰেপ কৰাৰ বাবে আৰু ইয়াৰ উপৰি বহুতো ছোৱালীক ব্যৱহাৰ কৰাৰ বাবে তাৰ 5 বছৰ জেল হয়। তেতিয়া শিৱাৰ তাইৰ ওপৰত বহুত খং উঠি থাকে, কিন্তু সি একো কৰিব নোৱাৰে আৰু এনেকৈ কাহিনীটো এতিয়া বৰ্তমানলৈ আহি পৰে। দেখুওৱা হয় যে বিক্ৰমে সংগীতাক কৈ আছে যে তুমি সেই কথাবোৰ মনত কৰা যে তুমি ৰাণী নাছিলা, তুমি আছিলা সংগীতা। কিন্তু তথাপিও ৰাণীৰ একো মনত নপৰে। তেতিয়া দেখুওৱা হয় যে পুলিচ বিক্ৰমে এজন ডক্টৰক লগ ধৰিছে যাৰ নাম হ'ল জনক তেওঁ বহুত মাৰে আৰু তেতিয়া ডক্টৰ জনে সকলোবোৰ সঁচা কথা কয় যে সিহঁতে সংগীতাক কিদৰে ৰাণীলৈ পৰিৱৰ্তন কৰিলে। আচলতে জেলত থকা সময়তে ডক্টৰ জন আৰু শিৱাই মিলি এটা প্লেন বনাইছিল আৰু সেই প্লেনটোৰ মতে সিহঁতে ওলোৱাৰ পিছত সংগীতাক কিছুমান ইনজেকশ্যন দিছিলে। সেই ইনজেকশ্যনবোৰৰ বাবে সংগীতাই নিজৰ অতীত পাহৰি গৈছিল আৰু শিৱাই কোৱাৰ মতে সকলোবোৰ কথা তাই মনত পৰি গৈছিল। আচলতে শিৱাই কৈছিল যে তোমাৰ নাম ৰাণী হয় আৰু তুমি এইবোৰ কাম কৰা, আৰু তাই এইবোৰে সঁচা বুলি ভাবি লৈছিলে। তেতিয়া বিক্ৰমে ডক্টৰ জনক কয় যে তাই এতিয়া আৰু সংগীতা হ'ব পাৰিবনে। তেতিয়া ডক্টৰ জনে কয় যে 4 মাহ পিছত তাই আকৌ সংগীতালৈ পৰিৱৰ্তন হৈ যাব, কিয়নো সেই ইনজেকশ্যনটো কেৱল 1 বছৰ বাবেহে। কিন্তু শেষত এয়া কয় যে যদিহে ৰাণী সংগীতা হৈ যায় তেতিয়াহ'লে শিৱাই তাইক মাৰি পেলাব। তেতিয়া সেই 4 মাহ সময়ৰ বাবে বিক্ৰমে ছুটি লয় আৰু সি তাইৰ লগতে থাকে। সি সদায় চেষ্টা কৰে সংগীতাক পুৰণি কথাবোৰ মনত পেলাবলৈ, কিন্তু সংগীতাই কয় যে মই ৰাণী হয়। কিন্তু 4 মাহ এনেকৈ পাৰ হৈ যায়। 4 মাহ পিছত এতিয়া ৰাণী সম্পূৰ্ণভাৱে সংগীতা হৈ পৰে। তেতিয়া সংগীতাক সি সকলোবোৰ কথা কয়। তেতিয়া সংগীতাই তাৰ ওপৰত বিশ্বাস কৰে আৰু শেষত বিক্ৰমে কয় যে শিৱাই তোমাৰ দেউতাকক মাৰি পেলাইছিল। তেতিয়া সংগীতাই বহুত কান্দে আৰু বহুতো কথা তাই ভাবি পেলায়। তেতিয়া বিক্ৰমে কয় যে এতিয়া তোমাৰ তাত দুটাই ৰাস্তা আছে, তুমি নিজেই গৈ শিৱাৰ লগত ৰাণী হিচাপে থাকা, নহ'লে এই চহৰখন এৰি যোৱা আৰু সংগীতাৰ দৰে নিজৰ জীৱনটো নিজৰ ইচ্ছামতে জীয়াই থাকা। তেতিয়া বিক্ৰমে সংগীতাক এটা বন্দুক দিয়ে আৰু তাৰ পৰা গুচি যায়। কিন্তু সংগীতা শিৱাৰ ওচৰলৈ যায়। তেতিয়া শিৱাই কয় যে মই জানিছিলোঁৱেই তুমি আহিবা, কিন্তু তুমি এতিয়া সংগীতা হৈ আছা আৰু মই গম পাওঁ যে বিক্ৰমে তোমাক সকলোখিনি কথা কৈ দিছে। তেতিয়া সি তাইৰ ওপৰত বহুত ধেমালি কৰে। সি কয় যে তোমাৰ লগত এই চহৰখনৰ গোটেইবোৰ ল'ৰাই শুইছে আৰু গোটেইবোৰ ল'ৰাই তোমাক চিনি পায়। এইবোৰ কোৱাৰ পিছত শিৱাই সংগীতাক মাৰিবলৈ ধৰে, কিন্তু তেনেতে সংগীতাই সেই বন্দুকটোৰে তাৰ ভৰিত গুলি মাৰি দিয়ে আৰু সেই চিনটো তাতে কাট হয়। প্ৰায় 5 বছৰ পাৰ হৈ যায় আৰু এতিয়া দেখুওৱা হয় যে সংগীতাই নিজেই এটি সংস্থা খুলিছে, যিটো সংস্থাৰ নাম হ'ল ৰাণী বালিকা আৰু তাত বিক্ৰমো আহে। বিক্ৰমে তাইক এজনী অফিচাৰো বনাই দিছে। যিটো ৰুমত শিৱাই সংগীতাক ৰাণীলৈ পৰিৱৰ্তন কৰিছিল সেই ৰুমটোকে তাই নিজৰ অফিচ ৰুম বনাই লৈছে। আৰু আনফালে যিদৰে শিৱাই তাইক সংগীতাৰ পৰা ৰাণী বনাইছিলে ঠিক একেদৰে শিৱাক তাই সেইবোৰ ইনজেকশ্যন দি নিজৰে এজন ছিকিউৰিটি গাৰ্ড বনাইছে। আৰু সদায় যেতিয়া তাই নিজৰ ঘৰলৈ আহে তেতিয়া শিৱাই তাইক চেলুট কৰে আৰু শিৱাৰ এতিয়া একো মনত নাই। আৰু এনেকৈ এই ফিল্মখনৰ অন্ত পৰে। বাৰু আপোনালোকৰ কেনেকুৱা লাগিল এই চিনেমাখন নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব। আশা কৰোঁ লাইক কৰিছে আৰু এনেকৈ মুভি চাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।